हेलो गाइस আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি বহুত স্পেচিয়েল ডে' বিকজ আজি ভেলেণ্টাইন ডে'। লগতে 1 ফাগুন কেন্দুগুৰি নামঘৰত নাম গোৱা পাতিছে, তাতে শৰাই ভাগ দিছোঁ আৰু চাকি বন্তি জ্বলাম। গতিকে চাই থাকক ভিডিঅ'টো। বলো বলো চলো 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 চলো। পালোহি আৰু পাই গ'লোহি, বেছি দূৰ নাই আৰু দেখাই আছোঁ চাওক। ইয়াতে আমি জোতা চেণ্ডেলবিলাক খুলি লওঁ। এয়া ভকতসকলে নাম গাই আছে, আমি অলপ দূৰ গৈ চাকি জ্বলামগৈ। বাপৰে বাপ, ইমানবোৰ ফিটা দেখিছে। এয়া ফিটাৰ মাজে মাজে আমি যাব লগা হৈছে এনেকৈ। তো এতিয়া আমি চাকি বন্তি জ্বলামগৈ, চাই থাকক। তো এই গছজোপা দেখিছে, এডাল হৈছে কেন্দুৰ গছ। এই গছডাল আপোনাৰ পৃথিৱীৰ ক'তো তেনেকৈ বিচাৰি নাপাব। তো এই গছডালৰ বহুত মহত্ব আছে। তো এই গছডাল সপোনত আহিছিলে। তো এই গছডালত ফিটা বান্ধি এনেকৈ মনৰ পৰা যিটো বিচাৰে, মনৰ কামনাৰ পৰা যিটো বিচাৰে সেইটো পোৱা যায় বুলি কয়। ইয়াৰ আগৰ বছৰ বান্ধিছিলোঁ মই। তো মোৰ বিশেষ বেমাৰ আজাৰবিলাক হৈ আছিলে, এতিয়া ভাল পাইছোঁ। তো মোৰ ৰিচেণ্টলি বহুত ডাঙৰ অপাৰেশ্যন এটা হৈ গৈছিলে। তো দেখা পাইছে এয়া অপাৰেশ্যনৰ দাগ। তো মই এয়া ফিটা বান্ধি মনৰ কামনা কৰিছিলোঁ যে সকলোবোৰ ঠিক ঠাক হৈ যাওক, বেমাৰ আজাৰবোৰ ভাল হৈ যাওক। এতিয়া গতিকে মই বহুতখিনি ভাল পাইছোঁ। তো এই গছডালৰ বহুত মহত্ব আছে। তো এয়া দেখা পাইছে কিমান দৰ্শকে আহি দৰ্শন কৰিছে, চাকি বন্তি জ্বলাইছে। এতিয়া আমি পোনপটীয়াভাৱে বেলেগ ফালে আগমন কৰিব লৈছোঁ। এতিয়া আমাৰ তেজপুৰ মিছন চাৰিআলি পাৰ হৈ অলপ দূৰ গৈয়ে ডেকাৰগাঁও ষ্টেচন পাই আমাৰ ওচৰৰে তালৈকে গৈ আছোঁ আমি, আপোনালোকে চাই থাকক।
পগলা নেকি পাগল হলে না এতিয়া এই মানুহজনীৰ মানে এতিয়াহে মনটো ভাল ভাল লাগিছে বোলে ফুচকা খান খাই ফুচকা খালিলেতো এতিয়াহে মনটো বোলে খুব ভাল ভাল লাগিছে তো গতিকে এতিয়া সৰেবাক লওঁ এয়া পুৱা 11 বজাৰ প্ৰায় ইমান শাৰী পাতিকৈ বহি আছে ইমান পৰ এতিয়া কমেও 3:30মান বাজিছে তো এই ভোগ গ্ৰহণ কৰিবলৈ আচলতে ভাগ্য লাগিব কাৰণ বহুত আশাৰে হেঁপাহেৰে অহা হয় গ্ৰহণ কৰিবলৈ কাৰণে আৰু খুব ধুনীয়া হয় বোলে এই মহাপ্ৰসাদ বিলাই আছে আমিও পালোঁ দিয়ক জেগাকণ বহিবলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া আকৌ বাহঁতৰ ঘৰত যাব লাগিব তাতো আপোনালোকক দেখাম কেক কাটিবগৈ ভিডিঅ'টো চাই থাকক বাৰ্থডে স্পেচিয়েল আজি মানে বাৰ্থডে কেক দেখিছে এই কেক মজা লাগিছে ন কাটিব কেক কটা হোৱাৰ পিছত ভিডিঅ'টো শেষ হ'ব তাৰ আগতে মই কেইটামান কথা কৈ লওঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে খুব বেছি শ্বেয়াৰ কৰি দিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে গতিকে বাই বাই